নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অসমীয়া খাদ্যলৈ। আজি মই বনাইছিলোঁ অমিতা আৰু শ'ল মাছ। খাবলৈ খুব টেষ্টি হৈছিলে, খুব সহজ হয় বনাবলৈ। আহকচোন মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে লৈছিলোঁ মই অমিতা এফাল। অমিতাটো দহচীয়া হয়। তাৰপিছত লৈছিলোঁ মই মাছ, শ'ল মাছ সৰু সৰুকৈ কাটি লৈছোঁ। অমিতাৰ লগতে মই আলুও দি দিছোঁ, দুটামান টুকুৰা টুকুৰকৈ কাটি লৈছোঁ অমিতা আৰু আলু। অমিতাখিনি মই প্ৰথমতে কুকাৰত সিজাই ল'ম। মাছ বনাবলৈ মই তিনিটামান কেঁচা জলকীয়া কাটি লৈছোঁ। এয়া আদা, নহৰু আৰু জিৰা গুড়ি আৰু এয়া জালুক আৰু পাঁচফোৰণ লৈছোঁ। জালুক আৰু পাঁচফোৰণটো মই অলপ ভাজি মই পিচি ল'ম। গোন্ধটো খুব ভাল লাগে কাৰণে মই সেইটো বনাওঁ। তাৰ বাদে মই ইয়াত এটা শুকান জলকীয়া আৰু তেজপাত ব্যৱহাৰ কৰিম। আদা নহৰুকণ থেতেলিয়াই ল'ম। এইখিনিতে মই এটা অনুৰোধ কৰিছোঁ, মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই ইয়াতে মাছকেইটুকু ভাজি ল'ম। তেল গৰম হৈ গৈছে। মই এতিয়া মাছকেইটুকু ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। মাছখিনি ৰঙচুৱাকৈ ভজা হৈ গ'ল। এতিয়া মই কাঢ়ি ল'ম। মোৰ মাছ ভজা হৈ গ'ল। সেই একেখন কেৰাহীতে মই এতিয়া মাছৰ তৰকাৰীখিনি বনাম। এয়া মই প্ৰথমতে দিছোঁ শুকান জলকীয়া আৰু তেজপাত। তাৰপিছত মই দিছোঁ সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। ইয়াতে মই দি দিছোঁ এচামুচ জিৰা, এয়া কেঁচা জলকীয়া আৰু ভাজি লোৱা পাঁচফোৰণ আৰু জালুক, এয়া সিজাই লোৱা অমিতা আৰু আলু দি দিছোঁ। এইখিনি মই ভালকৈ লৰাই ল'ম। এয়া মই দি লৈছোঁ আদা নহৰু থেতেলিয়াই লোৱা আৰু ইয়াতে দিছোঁ এচামুচ হালধি, নিমখটো মই
অমিতা সিজাওঁতে দি লৈছিলোঁ, সেইকাৰণে মই নিমখটো দিয়া নাই। এতিয়া মই ইয়াতে সিজাই লোৱা পানীখিনিকে মই আকৌ ইয়াত ব্যৱহাৰ কৰিম। 2 মিনিটমান ভাজি লৈছোঁ, নহ'লে আদা নহৰু কেঁচা গোন্ধটো থাকি যাব। তাৰপিছত মই সিজোৱা পানীখিনি দি দিম। জোখ অনুপাতে মই পানীখিনি দি লৈছোঁ। এইখিনি মই এতিয়া উতল আহিবলৈ দিম। এয়া উতল আহি গৈছে, এতিয়া মই ইয়াত মাছকুটিটো দি দিম। মাছকুটিটো দিয়াৰ পিছত আকৌ মই 10 মিনিটমান উতল আহিবলৈ দিম। প্ৰায় 10 মিনিট হৈ গৈছে। এয়া চাওক, ইমান ধুনীয়া কালাৰ হৈছে। মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ, কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।